বলক আজি একেলগে লংকেশ্বৰ ধামৰ দৰ্শন কৰোঁ। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা প্ৰায় 5 কিলোমিটাৰ পশ্চিমত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থিত এই ধামটি। জালুকবাৰীৰ পাহাৰত অৱস্থিত এই ধামটি আচলতে 4টা মন্দিৰৰ সমষ্টি। পাহাৰখনৰ নামনিত প্ৰৱেশ তোৰণৰ গাতে লাগি আছে এটি গণেশ মন্দিৰ। মধ্যম অংশত আছে এটি শনি মন্দিৰ আৰু বিৰাটকায় হনুমানৰ মূৰ্তিৰে এটি হনুমান মন্দিৰ। তাৰ পাছত 205টা চিৰি বগাই একেবাৰে ওপৰত আছে মূল শিৱ মন্দিৰটি। মূল শিৱ মন্দিৰত থকা লংকেশ্বৰ শিলৰ পৰিধি প্ৰায় 2.5 কুৰি হাত আৰু উচ্চতা প্ৰায় 20 হাত। তাৰ ওচৰতে নাৱৰ আকৃতিৰ অন্য এক ডাঙৰ শিল আৰু শিৱৰ ভাংখুন্দা খুৱলি বুলি কথিত আন এটি শিলাখণ্ড আছে। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত এই মন্দিৰটিৰ হেনো বহুতো ঐশ্বৰিক শক্তি আছে। বিশেষকৈ শিৱৰাত্ৰি আৰু গণেশ চতুৰ্থীত ভক্তৰ সমাগমেৰে জনসমুদ্ৰত পৰিণত হয় এই মনোমোহা পুণ্যধামটি।